हेलो एवरीवन আৰু এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো এয়া হৈছে হাফলঙৰ ভিডিও আগতে এটা আপলোড কৰিছিলো কিন্তু মোৰ এডিটিং কৰিবলৈ এলাহ লাগে কাৰণে ভিডিও আপলোড কৰা নহয় আজি সময় পাওঁতে মই এডিটিং কৰি আপলোড কৰো বুলি ভাবিলো এয়া হৈছে আমি থকা হোমষ্টে ঘৰটো খুব ধুনিয়া সৰু যদিও খুব ধুনিয়াকৈ মালিকে আটুমটুকাৰি কৰি ৰাখিছে আগফালে ইমান ধুনিয়াকৈ ফুলবিলাক সজাই থৈছে আৰু মালিক খুব ভাল আছিল সেই কাৰণে আমাৰ থাকি খুব ভাল লাগিলে আৰু হাফলঙৰ এক্সপেৰিয়েন্স খুব ভাল আমাৰ আৰু এইজোপা ফুল ইমান ধুনিয়াকৈ ফুলি আছে তেওঁ মানে মালিকে মোক ফুলবিলাক দেখাইছে যিগৰাকী মালিক আছিল তেওঁ খুব ভাল হয় আৰু ধুনিয়াকৈ আমাৰ লগত কথা বতৰা পাতিছে সেই কাৰণে বেছি ভাল লাগিল আৰু ৰাতিপুৱাই যেহেতু আমি 6:30 তে ওলাই আহিলো সেই কাৰণে তাতে দোকান ইমান বেছি খোলা নাছিলে এখনে সৰু হোটেল এখন খোলা আছিল আমি তাতে কিবা কিবি খালো চাহ খালো তাৰ পিছত আমি ওলাই আহিলো কাৰণ আমি আজি নগাঁৱলৈ যামগৈ আৰু এয়া আহি আছো ৰাস্তাটো দুয়োকাষে খুব ধুনিয়া ৰাতিপুৱাই দেখিছে নহয় দোকানবিলাক বন্ধ থাকে আৰু এতিয়া আমি ৰৈ এই দূৰত যে দেখিছে ডাৱৰবিলাক ইমান ধুনিয়া লাগিছে দেখিবলৈ চহৰখন একদম যেন শুই আছে ৰাতিপুৱা সময়খিনিত হাফলং টাউনখন বহুত বেছি ডাঙৰ এখন টাউন নহয় এখন সৰু টাউন আৰু তাৰ ওচৰে পাজৰে যিমানবিলাক চাব লগা ঠাই আছে সেইবিলাক ওচৰতে আছে গতিকে ইমান আপোনালোকৰ প্ৰবলেম নহয় যদি কোনোবাই যাওঁ বুলি ভাবে আৰু এইখিনিতে কওঁ যে এই পানীৰ বটল হওক প্লাষ্টিকবিলাক যে পেলাই থৈ দিয়ে এইবিলাক দেখিবলৈ খুব বেয়া লাগে আৰু ধুনিয়া ঠাই এখন আমিয়ে বেয়া কৰোঁ সেইকাৰণে আমি খুব সচেতন হ'ব লাগে যে প্লাষ্টিক বা বিভিন্ন ধৰণৰ পেকেটবিলাক আমি পেলাই থৈ আহিব নালাগে কাৰণ ইমান ধুনিয়া প্ৰাকৃতিক পৰিৱেশ এটাক আমি বিনষ্ট কিয় কৰোঁ মই বুজি নাপাওঁ মানুহ আমাৰে ভুল আচলতে আৰু আহি আমি ধুনিয়া ঠাই এডোখৰ পালোহি ৰাতিপুৱা বেলিটো ওলাই আহিছে আৰু বেছি গাড়ী মটৰৰ যানজট নাই যিসকল গৈছে ৰাতিপুৱা হয়তো তেওঁলোকে কোনোবা আহিছে কোনোবা গৈছে বহুত বেছি ভিৰ নাই সেই কাৰণে ভাল লাগিলে কাৰণ যানজট থাকিলে ইমান বেছি যানজটো নহয় তাতে আৰু এইখিনি মই আহি পালোহি তলত এখন গাঁও আছে পাহাৰৰ তলতে এখন গাঁও আৰু ঘৰবোৰ বাঁহেৰে ইমান ধুনিয়াকৈ বনাইছে এটা সৰু ঘৰ আৰু ফুলবিলাক ধুনিয়াকৈ সজাই থয় তাৰ পিছত আমি আহি পালো এখন গাঁও যিখন গাঁৱৰ নাম আছিল জাতিংগা ভিলেজ ফাজে চৰাইবিলাক যে আহি মৰে বুলি কয় সেই ঠাইডোখৰ আছে আৰু এইফালে ইয়াতে খ্ৰীষ্টমাছ আছিল কাৰণে তেওঁলোকে হয়তো সেলিব্ৰেট কৰিছিল অলপ সময় চোৱাৰ পিছত আমি বেলেগ এটা ৰাস্তাৰে আহি জাতিংগাৰ গুফাৰ সেই ভিউ পইণ্টটো পালোহি আৰু ৰাস্তাৰ কিনাৰতে হয় কিন্তু সেইটো আপোনালোকে গতিকে যাওঁতে যদি কোনোবাই যায় তেনেহলে ৰাস্তাৰ কাষতে আছে আপোনালোকে চাব পাৰিব খুব সহজতে আপোনালোকে চাব পাৰিব ইমান বেছি কষ্ট কৰিব নালাগে কিন্তু এইটো সিজন নহয় কাৰণে আমি বিশেষ একো দেখা নাপালো বাৰু চেণ্টাৰ হয় ইয়াৰ পৰা চাব পাৰি আৰু ইয়াত ইমান ধুনীয়াকৈ ফুল ফুলি আছে গোটেইখিনি আপোনালোকক দেখাইছো ৰব আৰু আমি এটা ধুনীয়া জেগাত আছো আৰু এইটো জেগাত কি হয় জাতিংগা ভিউ পইণ্ট হয় আজি কিন্তু বন্ধ আছে খ্ৰীষ্টমাছ কাৰণে এফালে দেখাই দিয়ক বন্ধ আছে ইয়াত কি হয় ইয়াৰ পৰা চাব পাৰে যে নৱেম্বৰ ডিচেম্বৰ মাহত নেকি মই চিয়ৰ নহয় নৱেম্বৰ ডিচেম্বৰ মাহত কি হয় চৰাইবিলাকৰ ইয়াত মানে মৃত্যু হয় বিভিন্ন কাৰণ মানে দেখাইছে মই নাজানো এইফালে গাঁও আছে কমিউনিটি আছে আৰু এইফালে গাঁও আছে কিন্তু এইফালে ওপৰত যদি আমি যাওঁ তেতিয়াহ'লে গাঁওহে পাম মানে আমি অলপ চাম বাৰু গাঁওবিলাক কৈছিলোঁ গাঁওখনৰ তাততো বন্ধ আছে আমি এইফালে আপোনালোকক বেলেগ এটা ৰাস্তা আছে সেইটো ৰাস্তাৰে দেখাম আপোনালোকে যদি আহে তেতিয়াহ'লে যদি খোলা থাকে চাব পাৰিবই আৰু যদি নাথাকে তেনেহ'লে এইটো ৰাস্তাইদি আহি তলত গাঁওখন আছে আৰু ঠাইডোখৰ এইফালে আছে কিন্তু এইফালে হয় আৰু মই দেখাবলৈ গৈছোঁ এইফালে আছে তলত গাঁও আছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এইফালেদি নামি আৰু যামগৈ এইফালেও যাব পৰা হ'ব নেকি এইফালেদি গাঁও হয় গোটেই মানে কভাৰ কৰি আছে ন আৰু আমাৰ যে গাঁওবিলাকত কি তিতাকচি নে কিবা এটা থাকে যে ইয়াতো দেখা পাইছোঁ দেই এইটো তিতাকচি ফুল তিতা হৈ যায় চব্জি হয় নেকি এইটো
হাফলঙৰ ধুনীয়া কিছুমান মুহূৰ্তলৈ আমি ঘৰলৈ উভতিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।